তোমালোক ইমান ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিলা যে? মই চাকি বন্তি জ্বলাই আহিছোহে। কি হ'লনো তোমালোকৰ? ইমান ৰাতিপুৱা আহিলা যে? মানে জানমণি বা, আজি তুমি টিউচন লোৱা নে নোলোৱা তাকে সুধিবলৈ আহিছিলোঁ। যোৱাবাৰ দেওবাৰটো লোৱা নাছিলা যে, আজি আকৌ দেওবাৰ বোলো লোৱা নে নোলোৱা টিউচন? আৰু তোমাৰতো আজি এতিয়া পথাৰত কামো চলি আছে, তোমালোকৰ পথাৰত হাল বাই আছে, বৰ্তাহঁতে মাটি ৰুই আছে, বোলো তুমি আকৌ পথাৰলৈ অহা যোৱা কৰি থাকিবা, সেইবাবে বোলো আজি দেওবাৰটো লোৱা নে নোলোৱা টিউচন তাকে আমি সুধিবলৈ আহিছিলোঁ জানমণি বা। আজি ল'বা নে টিউচন? ল'ম কিয় নল'ম? কালি তোমালোকক কোৱা নাছিলোঁ জানো এইকেইদিন ক্ষতি নকৰোঁ আৰু বুলি? তোমালোকৰ পৰীক্ষা পালেহি, এইকেইদিন আৰু টিউচন বন্ধ নকৰোঁ। মই অলপ সময় হ'লেও তোমালোকক টিউচন ল'মেই। তোমালোক আহিবা 3টামান বজাত, স্কুল ঘৰত ৰৈ থাকিবা, কিতাপ চিতাপ লৈ ধুনীয়াকৈ পঢ়ি থাকিবা, মই গৈ পামগৈ দিয়া। যাম, টিউচন ল'ম, হ'বনে? জানমণি বা, আমাৰ পৰীক্ষা সঁচাকৈ পালেহিয়ে, বহুতখিনি পঢ়িব লগা আছে। টিউচন ল'ম জানমণি বা, আৰু তুমি পঢ়ালে ইমান ভাল লাগে, সকলোবোৰ ভালকৈ বুজি পাওঁ। আজি তেন্তে সোনকালে আহিম, টিউচন ল'বলৈ যোৱা যদি। আমি যাওঁগৈ তেন্তে হ'লে জানমণি বা। জানমণি বা, পৰিয়ে ঠিকেই কৈছে, তুমি পঢ়ালে ইমান ভাল লাগে, ধুনীয়াকৈ মনত ৰয়, আৰু অংককেইটা যে মই ধুনীয়াকৈ বুজি পাওঁ তুমি বুজালে। বেলেগে মানে স্কুলত ছাৰহঁতে পঢ়ালে বুজিয়ে নাপাওঁ জানানে? সেইবাবেহে সুধিব আহিছিলোঁ টিউচন লোৱা নে নোলোৱা। হ'ব তেন্তে আমি যাওঁগৈ। হয় নেকি? তোমালোকৰো যে কথা আৰু। হ'ব দিয়া, মই টিউচন ক্ষতি নকৰোঁ, মই যাম দিয়া। মই পথাৰৰ কাম কৰি হ'লেও মই তোমালোকক পঢ়াই দিমেই, চিন্তা নকৰিবা। তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হ'ব লাগিব। যোৱা, এতিয়া আজি দেওবাৰ নহয়, ঘৰত পঢ়ি থাকা, 3টা বজাৰ লগে লগে তোমালোক স্কুললৈ ওলাই আহিবা, মই গৈ পামগৈ, হ'বনে? যোৱা এতিয়া। আমি গৈ থাকোঁ। যোৱা, কিতাপত বহিবাগৈ কিন্তু দেই। কি যে হ'ব ইহঁতকেইটা, সেইটো কথাকে আকৌ সুধিবলৈ আহিছে মোৰ ওচৰত। ভালো লাগে সিহঁতক পঢ়াই, গোটেইকেইটা আকৌ পঢ়াত বৰ ভাল, পঢ়িবলৈ ইচ্ছা কৰে, আগ্ৰহ আছে, কিবা এটা বুজালেও ভালকৈ মনোযোগ দি পঢ়ে, সেইবাবে ভাল লাগে। ৰিজাল্টবোৰ ভাল হ'লেই হ'ল আৰু পৰীক্ষাবোৰ। এতিয়া সৰুৰ পৰা যেতিয়া ভাল হ'ব, তেতিয়াহে ডাঙৰ হ'লেও ভাল হ'বগৈ। সৰুৰ পৰা ভালকৈ পঢ়িলে ডাঙৰ হ'লে এনেও ভাল হ'বগৈ। সিহঁতৰ ভাল হোৱাটোৱেই বিচাৰোঁ ময়ো। সিহঁতে ভালকৈ পাছ কৰিলে মোৰো ভাল লাগিব। যাওঁ, দেউতা আকৌ পথাৰলৈ গ'লেই নহয়, মাও পথাৰলৈ গৈছে। সোনকালে জলপানখিনি দি থৈ আহোঁগৈ, আকৌ জলপান দি আহি ভাত বনাবহি লাগিব। তাৰপাছত আকৌ ভাত দি কৈ আকৌ মই টিউচন যাব লাগিব। সোনকালে যাওঁ, বন্তিগছ ভঁৰাল ঘৰত দি থৈ আহোঁগৈ। গোঁসাই ঘৰত দিলোঁৱেই, ভঁৰাল ঘৰৰ বন্তিগছ হাততে লৈয়ে আছোঁ, দি থৈ আহোঁগৈ। যাওঁ সোনকালে, দেৰি হৈ আছে। হেৰি, কি হ'লনো? কি চিন্তা কৰি বহি আছেনো? খোৱা নাই যে এতিয়ালৈকে? তেতিয়াই ভাত খাই আহিলে? দিনটো ইমান কষ্ট কৰিছে, ৰাতি এতিয়া শুব লাগে সোনকালে। দিনটো হাল বাই লোকৰ ঘৰত আকৌ কঠীয়া তুলি কৰি ইমান দেৰিকৈ ঘৰ সোমাইছেহি। এতিয়া আকৌ শুব লাগে সোনকালে, আকৌ কালিলৈ ৰাতিপুৱাইতো হাল বাব যাবই। কি চিন্তা কৰি বহি আছেনো? সোনকালেনো নুশুৱে কিয়? হেৰা, কিছুমান চিন্তাই আগুৰি ধৰি আছে। কিনো টোপনি যাম? চিন্তাবোৰ বাৰে বাৰে মনলৈ আহি থাকিলে টোপনিটো আহিব জানো, কোৱাচোন? চিন্তা? কিনো চিন্তা কৰিবলগীয়া হ'লে ৰাতিখন? শুই থাককচোন, কি ভাবি আছেনো? তুমি মোৰ চিন্তাৰ কথা সুধিছা হা? তুমি কি নাজানা মোৰ কিমান কি চিন্তা হা? বিশেষকৈ মাজনীৰ কথা বহুত চিন্তা লাগে জানানে? তাই এতিয়া বিয়াৰ বয়স হৈ আহিছে, তাই জানো সপোন নাই? তাইৰ সপোনবোৰ মই পূৰাব পাৰিম নে নোৱাৰিম বাৰু? ভাল ল'ৰা এটা বিচাৰিব পাৰিম নে নোৱাৰিম তাইলৈ? আমাৰ নিচিনা ইমান দুখীয়া মানুহৰ ঘৰলৈ ভাল ল'ৰা আহিব জানো? আমি লোকৰ ঘৰত হাজিৰা কৰি ফুৰোঁ, আৰু আমাৰ ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা আহিবনে চাগে? আজিকালি ল'ৰাবোৰেচোন বহুত যৌতুক দিব লাগে। ধনী মানুহৰ ঘৰৰ ল'ৰা ধনী মানুহৰ ঘৰৰ ছোৱালীহে বিচাৰে, আৰু ভাল ল'ৰা এটা পাবলৈও কিমান টান। তাইৰ জীৱনটো কি হ'ব সেইবোৰ কথা ভাবিয়ে বহুত মনটো বেয়া লাগি থাকে। তাইৰ বিয়াখন ভাল ল'ৰা এটা চাই ভালকৈ যদি দিব পাৰিলোঁ হয়, কেনেকৈ তাইৰ বিয়াখন পাতিম, কেনেকৈ ভাল ল'ৰা এটা পাম, এইবোৰে মোৰ চিন্তা জানানে? আপুনিনো এইবোৰ কথা চিন্তা কৰি নিজকে কিয় দুখ দি আছে কওকচোন? ইমান কষ্ট কৰি আহিছে দিনটো, শুই থাককচোন। এনেই এইবোৰ চিন্তা কৰি নাথাকিবচোন। আমাৰ জানমণিৰ কপালত যদি ভাল কিবা লিখা আছে,
ভগৱান যদি আছে নিশ্চয় ভাল হ'ব। আপুনি ইমানবোৰ চিন্তা কৰি থাকিব নালাগে নহয়। তাইৰ ভাল হ'ব দিয়ক। তাইনো কি বেয়া ছোৱালী, দুখীয়া হ'ল বুলি কি ভাল ছোৱালীজনী ভাল ঘৰত নপৰিব নেকি? টকা পইচাই সকলো নেকি? তাই দেখাই শুনায়ো ইমান ধুনীয়া। গাঁৱৰ ভিতৰত আমাৰ জানমণিৰ নিচিনা ভাল দেখা ছোৱালী নায়েই। মই মাক হৈ গৌৰৱ কৰিব পাৰোঁ তাইক লৈ। আৰু পঢ়াই শুনায়ো ইমান ভাল। যিমানখিনি পঢ়িলে, যিমানখিনি কষ্ট কৰি পঢ়ালোঁ, সেইখিনিতে তাই কম ভাল ৰিজাল্ট কৰিলেনে? তাইক যদি আৰু আমি পঢ়াব পাৰিলোঁ হয় আগলৈ, তাই আৰু বহুত ভাল ৰিজাল্ট কৰিব পাৰিলে হয়। আমি নোৱাৰিলোঁ। কিন্তু যিখিনি পঢ়িছে তাই গোটেই গাঁওখনৰ নাম ৰাখিছে। আপুনি তাইৰ কথা চিন্তা নকৰিব। ভগৱানে তাইৰ হৈ কিবা ভাল ভাবি থৈছে, মোৰ বিশ্বাস আছে। তাইৰ ভাল হ'ব, বুজিছে? আপুনি চিন্তা নকৰিবচোন। শুই থাকক এতিয়া। এনেই এইবোৰ চিন্তা কৰি টোপনি ক্ষতি কৰি নাথাকিব। আকৌ ৰাতিপুৱাই কামত যাব লাগিব। কামত যাব নালাগিব জানো? আৰু আমাৰ জানমণি গোটেই গাঁৱৰ মানুহে ভাল পায় জানে। সকলোৱে তাইক বহুত মৰম কৰে। ডাঙৰৰ পৰা সৰুলৈকে চবেই তাইক বহুত মৰম কৰে। তাই গোটেই গাঁওখনৰ মৰমৰ হয়। আৰু তাইও হ'বলৈ কমখন সহায় কৰি থাকে। চবকে যি পাৰে সকলোকে সহায় কৰে। আৰু এতিয়া সেই সৰু সৰু ল'ৰা ছোৱালীখিনিক তাই বিনা পইচাত টিউশ্যন পঢ়াই থাকে সদায়। আৰু সিহঁতৰ ভাল ৰিজাল্ট হ'লে মাক দেউতাকহঁতেও কিমান ভাল পায়, তাইক কিমান মৰম কৰে। সেই এঘৰে বোলে কাপোৰ এযোৰে দিলে, ইঘৰে বোলে কিবা এটাকে সহায় কৰিলে। তাই ফিজ নলয়, বিনা পইচাত পঢ়াই থাকে। আৰু তাইও পঢ়াই শুনাই ভাল পায়। তাইক যদি আৰু পঢ়াব পাৰিলোঁ হয় আমাৰো ভাল লাগিল হয়। কিন্তু তাই যিখিনি পঢ়িছে সেইখিনি জ্ঞানেই সকলোকে দিব বিচাৰিছে। সেইবাবে সকলোৱে তাইক ভাল পায়। বুঢ়া মানুহ দেখিলেও সহায় কৰে। সকলোৱে তাইক আশীৰ্বাদ দি থৈ যায়। তাইৰ কেতিয়াও বেয়া হ'ব নোৱাৰে। চাবচোন, তাইৰ ভাল হ'বই। কথাটো তুমি ঠিকেই কৈছা। আৰু মই এইবোৰ কথা জানো। তাইক যে সকলোৱে ভাল পায়, সকলোৱে মৰম কৰে মই জানো। তথাপিও বিয়াৰ বয়স তাইৰ জানো হৈ থকা নাই? এতিয়া বিয়াৰ বয়স হৈ থকাৰ পিছত যদি ভাল ল'ৰা এটা নাপাওঁ, ভালকৈ বিয়াখন দিব নোৱাৰোঁ, বাপেক হৈ পেলাই মোৰ জানো চিন্তা নালাগিব কোৱাচোন? চিন্তাটো এনেও লাগি থাকে ন। বাৰু হ'ব দিয়া, তুমি শুই থাকাচোন। তুমি এইবোৰ চিন্তা কৰিব নালাগে। মই কিবা এটা দেউতাক হিচাপে চিন্তা কৰিছোঁ। আৰু তুমি চিন্তা কৰি নিজৰ প্ৰেছাৰটো বঢ়াই ল'ব নালাগে। শুই দিয়ক। হ'ব দিয়ক, আপুনিও এইবোৰ চিন্তা কৰি বহি থাকিব নালাগে। শুই দিয়ক। বিয়াখন আৰু হ'ব আৰু ল'ৰা এটা ভাল অহাৰ পিছত এনেও বিয়াখন তেনেকৈ গোটেই গাঁৱৰ মানুহে সহায় কৰিব ক'লে মই জানো। আৰু মাটিখিনি থকা নাই জানো? ইমাননো কিয় চিন্তা কৰি আছে? সময়ত মাটিখিনি বন্ধকত বা বিক্ৰী দিলেও আমি চলিব পাৰিম নহয়। আমি কাম বন কৰি খাই থাকিব পৰা হৈ আছোঁ যেতিয়া, আৰু তাইৰ বিয়াৰ নামত মাটিখিনি থৈছে যেতিয়া, সেইখিনিকে কিবা এটা কৰি বিয়াখন হৈ যাব তেনেকৈ। আৰু আপুনি কিয় ইমান চিন্তা কৰি থাকিব লাগেনো? শুৱকচোন, শুৱক। কিবা হ'ল নাতিটো মানে? এতিয়ালৈকে তাৰ আহিবই হোৱা নাই নে? সেই ৰাতিপুৱাই ফোন কৰিছে আহিম বুলি, এতিয়ালৈকে আহি পাবহি হোৱা নাই। আইতাই কিয় ৰৈ আছে কিমান সময়ৰ পৰা? সন্ধিয়াই হ'বলৈ হ'লহি, তাৰ এতিয়াও আহিবলৈ হোৱা নাই। কি যে হ'ব নহয় এই ডেকা ল'ৰাবোৰৰ মানে। ইমান দিনৰ মূৰত আহিব লৈছে, তাকো আহিম বুলি কৈ ইমান দেৰি কৰিছে। আমাক মানে বাট চাই মাৰিব ইহঁতে। আৰু কিমান দিন হ'ল দেখা নাই নাতি পোৱালিটো, আহিব লাগে। কি হ'ব, ইমান দেৰি কৰিব লাগেনে বাৰু? হেল্ল' ককা, মই আহি গ'লো। তুমি হ'বলা মোৰ কাৰণে বাট চাই আছিলা? আকৌ বাট চাই আছিলো। তই ইমান দেৰি কৰিছ? তোৰ কাৰণে মই নে আইতাৰো বাট চাই আছে। যা ভিতৰত, গালি খাবি আজি। ব'ল, ইমান দিনৰ মূৰত আহিছ, তাকো ইমান দেৰি কৰিছ। ৰাতিপুৱাই ওলালো বুলি কৈ এতিয়া পাইছহি, সন্ধিয়াই হ'বলৈ হ'লহি। ব'ল ভিতৰলৈ ব'ল, ইমান দেৰি কিয় হ'ল তোৰ? ককা, তোমাকনো কি ক'ম, ৰাস্তাত কিমান যে ট্ৰেফিক জাম। মই যে ইমান দূৰ গাড়ী ড্ৰাইভ কৰি নিজে আহিছোঁ, সেইটো কাৰণে তুমি মোক থেংক ইউ ক'ব লাগে নে মোক গালি পাৰিব লাগে? মই ৰৈ আহিছোঁ। আৰু ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ, গাঁৱত সোমোৱাৰ লগে লগে মোৰ যে কিমান ভাল লাগিছে। গাঁৱৰ পৰিৱেশটো চাই বহুত সময় ৰৈ আহিছোঁ, সেইবাবে দেৰি হ'ল আকৌ। আৰু তুমিনো ইমানকৈ খং কৰিব লাগেনে মোক? আইতাই চাগে মোক আৰু খং কৰিব হয়নে? ক'ত গ'ল মোৰ ডাৰ্লিং আইতাজনী? ক'ত আছে? ব'লা ভিতৰলৈ যাওঁ ব'লা। এই মোৰ বেগ চেগখিনি গাড়ীতে থাক ককা, আনিবলৈ ক'বা। মই আইতাক লগ কৰোঁগৈ ধুমধাম। হ'ব দে, যা তই আইতাৰক লগ কৰগৈ। মই কমলকে কম বেগখিনি লৈ যাব। যা। থেংক ইউ ককা। আইতা ক'ত আছা তুমি? মোৰ নাতি পোৱালিটো আহি পালিহি। তই ইমান দেৰি কৰিছ, তোৰ কাৰণে বাট চাইছে, এলাহে লাগি গৈছেগৈ। ইমান দেৰি কিয় কৰিলি হয়নে? ইমান দিনৰ মূৰত আহিছ তই। সেই যি মাৰে চহৰলৈ তোক লৈ গ'লেই আৰু আহিবলৈতো মনতে নপৰে। এই বুঢ়ী আইতাই জানিলে, বুঢ়ী ককালৈ তহঁতৰতো মনতে নপৰে। ইমান দিনৰ মূৰত আহি এতিয়া ইমান দেৰি কৰিছ।
অহ আইতা তুমিও মানে আৰম্ভ হৈয়ে গ'লা ন আহি পাইছোঁ যে সেইটো তুমি ভাল পাব লাগে নে গালিহে দিব লাগে কোৱাচোন দেৰি হ'ল আৰু অলপ ইমান দূৰৰ পৰা আহিছোঁ দেৰি নহ'ব নেকি বাৰু আৰু মায়ে যে ক'ত যে মোক পঠাইছে ইমান ৰাস্তাবোৰ মানে চিনিয়ে নাপাওঁ নহয় তেনেকৈ একা বেকা ইফালে যায় ৰাস্তা সিফালেও যায় ৰাস্তা মাক লগ ধৰিলোঁ মা নাহে এতিয়া আৰু অকলে আহিব লাগিব উপায়টো নাই মাৰ অৰ্ডাৰটো শুনিবই লাগিব আৰু সেইবোৰ বাদ দিয়া তুমি কি বনাইছা সেইটো কোৱা এইবাৰ কিন্তু মোৰ লগত তোমাকো লৈ যাম দেই আইতা ককা থাকিলে থাকক তোমাক লৈ যাম কিন্তু আমাৰ লগত থাকিবাগৈ এই গাঁৱত থাকিব নালাগে আমাৰ লগত গৈ টাউনতে থাকিবা বুজিছা তাৰ খালি আৰু বেলেগ কথা নাই আহিলে খালি মোৰ লগত যাব লাগিব সেইটোৱে কথা আৰু ন মই হ'বলৈ ককাক এৰি থৈ এইটো বয়সত যাব পাৰোঁ কচোন আৰু ককাওতো যাব নোৱাৰে গাঁওখন এৰি গাঁৱৰ মুখীয়া বুলি তই নাজানো জানো গাঁওখন এৰি থৈ যাব নোৱাৰে নহয় তেনেকৈ বল এইবোৰ কথা বাদ দে পিছত গ'লে যাম নগ'লে নাই এতিয়া আহিছ হাত মুখকেইটা ধুই ল'গৈ মই ঢেৰ তোলে কিবা কিবি বনাই থৈছোঁ ঠাণ্ডাই হ'লগৈ বনাই থওঁতে বুজিছ যা সোনকালে আহৰি হৈ মই ডাইনিঙত দিওঁগৈ বাঢ়ি দিওঁগৈ বুজিছনে নাই যা ভোকে লঘোণে আহিছ ইমান দূৰ খাই লহি সোনকালে অঁ ভোকো লাগিছে আইতা যোৱা তুমি বাহাগৈ মই খামগৈ বহুত ভোক লাগিছে বাৰু আইতা মাক যে কৈ পঠাইছিলা ছোৱালীজনীৰ কথা ছোৱালীজনী ক'তনো কিমান দূৰনো ঘৰ মানে মই বেছিদিন থাকিব নোৱাৰিম নহয় আকৌ কিমান দূৰ তাকে বোলো কালিলৈ ৰাতিপুৱালৈ ওলাবা তেন্তে চাই আহিমগৈ ন হ'ব দে তোৰ উৎপাত লাগিলেই হা ওচৰতে মানে দুখন গাঁও সিফালে ইমানো ওচৰ নহয় মানে বেলেগৰ চিনাকি বেলেগে আমাক আহি কৈছে বহুত বোলে ভাল ছোৱালী অলপ দুখীয়া হয় কিন্তু বহুত ভাল ছোৱালী অলপ হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে কিন্তু পঢ়াত বহুত চোকা দুখীয়াৰ কাৰণে আৰু পঢ়িব নোৱাৰিলে তাই কিন্তু মানে ঘৰ ধৰি খাব পৰা ছোৱালী মাৰে বহুত ভাল পাব বুজিছ আৰু তয়ো তোৰ এই বেয়া গুণবিলাক এৰিলে নে নাই হা চহৰীয়া গুণবিলাক এৰিব লাগিব তাইক নিলে বহুত ভাল ছোৱালী তোৰ সংসাৰখন ভাল হ'ব সেই বুলিহে মাৰক কৈ পঠাইছোঁ আৰু তোকো সেইবাবে মাতি আনিছোঁ বহুত ভাল ছোৱালী তই যে এইবোৰ ৰাতি ঘূৰি ফুৰ এইবোৰ ড্ৰিংকছ কৰ কিবা কৰ এইবিলাক বেয়া বস্তু খাওঁ এইবিলাক কিন্তু এৰিব লাগিব আকৌ সেইবিলাক থাকিলে তাইক আকৌ তই কি অৱস্থা কৰিবি ঠিক নাই নহয় ছোৱালীজনী দুখীয়া হ'লেওতো তাইও এজনী ছোৱালী হয় তাইৰো কিছুমান সপোন আছে বিয়া পাতি নি আকৌ তাইক কষ্ট দিলে নহ'ব নহয় তই সেইবোৰ গুণ এৰি পেলাইহে তই ছোৱালী চাব যাব পাৰিবি কিন্তু এৰিলে নাই এইবোৰ গুণ হা হে আইতা তুমিও যে কিছুমান কথা কোৱা আৰু চহৰত থকা মানুহৰ বাবে এইবোৰ সৰু সুৰা কথা বুজিছা সেইবোৰ কথা হ'লনে বাৰু সেইবোৰ যদি আমি পাৰ্টি নকৰোঁ তেতিয়াহে হাঁহিব তাত মানুহে বুজিছা এইবিলাক গাঁৱলীয়া ভূত বুলি হাঁহিব তাততো ষ্টেটাছ মিলাই চলিবই লাগিব দিয়াচোন বাৰু তুমি কৈছা যেতিয়া মই এৰি দিম দিয়া চিন্তা নকৰিবা আৰু মায়ে তোমাক তেনেকৈ কৈছেনে সঁচাকৈ দুখীয়া ঘৰৰ ছোৱালী বুলি কওঁতেও মায়েনো মান্তি হৈছেনে মানে মোৰ বিশ্বাস হোৱা নাই মায়ে যিহে টকা লোভীয়া দুখীয়া ঘৰৰ ছোৱালী এজনী যে নিবলৈ বিয়া পাতিম বুলি ভাবিছে মই কিন্তু আচৰিত হৈ গৈছোঁ দেই আইতা তোৰো জানো কাণ্ড কাৰখানাবোৰ ভাল হা তই কি কৰি থৈছ আকৌ তোৰ আকৌ সেইবোৰ কথাবোৰ গম পালে আকৌ ভাল ছোৱালী তেনেকৈ ধনী মানুহৰ ঘৰৰ ছোৱালী বা ভাল ছোৱালী দিব জানো কচোন এজনী কিন্তু বেয়া ছোৱালী নহয় দেই বহুত ভাল ছোৱালী মই যিমানখিনি শুনিছোঁ ওচৰে পাজৰেও সুধিছোঁ বহুত ভাল ছোৱালী বুজিছ কিন্তু অলপ দুখীয়া ঘৰ আৰু মাৰে নামানিব মই মানাম নহয় মাৰক তাই কি বুজি পায় ভাল ছোৱালী এজনী পাবলৈ কিমান দিগদাৰ তই আৰু যিবোৰহে কাণ্ড কাৰখানা কৰি থৈছ তোৰ কাৰণে আৰু ভাল ছোৱালী ক'ত পাবি হা এজনীতকৈ ভাল ছোৱালী নাপাওঁ বহুত ভাল ছোৱালী বুজিলি আৰু সিহঁতেও তেনেকৈ বিয়া এখন দিব পাৰিলে ভাল ঘৰৰ ধনী মানুহৰ ঘৰৰ বিয়া এখন দিব পাৰিলে সিহঁতেও উদ্ধাৰ হ'ব দেচোন মই সেইকাৰণে কথা চথা পাতিছোঁ অলপ চলপকৈ কালিলৈ বাৰু খবৰটো পঠাম তই আহিছ বুলি কালিলৈ নাযাওঁ কাইলৈ থাক পৰহিলৈ যাম কালিলৈ সিহঁতক অলপ ৰেডি চেডি হ'বলৈ দে আলহী দুলহী গ'লেতো পটককৈ সিহঁতে দুখীয়া মানুহ কেনেকৈ যা যোগাৰ কৰিব কিবা এটাতো যা যোগাৰ কৰিব সিহঁতৰতো হেঁপাহ আছে দেচোন কালিলৈ খবৰটো পঠাম পৰহিলৈ যাম দে তই এইবোৰ কথা পিছত আলোচনা কৰিম এতিয়া তই যা হাত মুখকেইটা ধুই ল'গৈ মই ভাত বাঢ়োঁগৈ যা হ'ব দিয়া মোৰ ডাৰ্লিং আইতাজনী হ'ব দিয়া মই হাত মুখ ধুই আহি আছোঁ কি যে হ'ব আৰু ল'ৰাটোৰ হে ভগৱান ল'ৰাটোৰ জীৱনটো ভাল কৰিবা আৰু তাৰ গাত দুখ নাই পিছে মাক বাপেকৰ গাতে দুখ মোৰ ছোৱালীজনীৰ গাতে দুখ তাই বেছি লাখ বিলাস নহয় চহৰতহে থাকিবলৈ যায় জোৱাইও চাকৰিটো আছে বুলিহে থাকিব পাৰিছে তাইও যি লাখ বিলাস ল'ৰাটো সেইকাৰণে বেয়া হৈ গ'লগৈ তাক মানে যি লাগে তাকে দিওঁতেই সিবোৰ বেয়া ধান্দা ল'লে আৰু এতিয়া মাকে পস্তাইছে তথাপিওনো কি হ'ব বুজি নাপায় তাই টকা পইচাই তাই মেইন বুলি ভাবে খালি টকাহে চিনি পায় তাই নিজেই পাৰ্টি কৰে এইবোৰ ৰাতি আৰু পিতেকে নকৰিবনে হে ছোৱালীজনী ভাল বুলি শুনিছোঁ তাইহে যদি অকণমান তাক গতিগুত্ৰ লগাব পাৰে আৰু ভাল কৰিব পাৰে
ছোৱালীজনী দুখীয়া মানুহৰ ঘৰৰ ছোৱালী যেতিয়া ঘৰ ধৰি খাব পাৰিব, সেইবাবেহে তাইক মই বেছিকৈ জোৰ কৰিছোঁ। যি দিয়ে আৰু যৌতুক পাতি সেইবোৰ আশা কৰিবলৈ মানা কৰিব লাগিব, নহবা তাইহে যি লোভীয়া মোৰ ছোৱালীজনী। তাই আকৌ এইবোৰ নিবিচাৰিলেই আছে। ল'ৰাটোক চাবলৈ পঠাইছে, তাক দেখাই কৰি লওঁ, তাৰপিছতহে সিহঁতক মাতিম, নহবা প্ৰথমতে আহি দুখীয়া দেখি কেঞ্চেল কৰি থৈ যাবহি এজনী। একদম খঙে উঠে। নিজৰ ছোৱালী হ'ল কি হ'ল, তাই মানে চব সংস্কাৰ পাহৰি গ'ল। ল'ৰাটোকো ধ্বংস কৰি পেলালে চহৰত নি। কি যে হ'ব। হে ভগৱান, ল'ৰাটোৰ সংসাৰখন ভাল কৰিবা আৰু ল'ৰাটোক ভাল জ্ঞান দিবা আৰু প্ৰভু। যাওঁ, সি হাত মুখ ধুই আহিব এতিয়া। ভাতকেইটা সোনকালে বাঢ়ি দিওঁগৈ, ভোকো লাগিছে চাগে বেচেৰাটো। হেৰি, কি হ'ল? ইমান ফূৰ্তিত আহিছে যে? সেই ৰাস্তাৰ পৰাই চিঞৰি চিঞৰি আহিছে যে? কি হৈছে মানে? কিবা ভাল খবৰ আনিছে নেকি? ভাল খবৰ আকৌ। মই ভাল খবৰ নহ'লে এনেকৈ চিঞৰি বাখৰি আহোনে বাৰু কোৱাচোন? বহুত ভাল খবৰ বহুত ভাল খবৰ মিনতি, বহুত ভাল খবৰ। মোৰ মনটো আজি বহুত ভাল লাগিছে ভাল খবৰ? কি ভাল খবৰনো? সোনকালে কওকচোন, কি ভাল খবৰনো? ভাল খবৰ নুশুনা বহুত বছৰে হৈ গ'ল। এনেকুৱানো কি ভাল খবৰ আনিছে আপুনি? ইমান ফূৰ্তি কৰি আহিছে যে? কি হ'ল? কি ভাল খবৰনো কওকচোন? আমাৰ যে মাজনীৰ কাৰণে গাঁওবুঢ়া দেউতাই যে ল'ৰা এজনৰ কথা কৈছিলে, চহৰৰ মানে গাঁওবুঢ়া দেউতাহঁতৰ নাতি বোলে। চোৱাচোন কিমান আমাৰ কপাল ভাল, ইমান ডাঙৰ ঘৰত আমাৰ ছোৱালীজনীৰ কাৰণে সম্বন্ধ আহিছে। মইনো ফূৰ্তি নকৰিলে কোনে কৰিব কোৱাচোন? আৰু এতিয়া খবৰ পঠাইছে আমাৰ সেই কমলৰ ককায়েকৰ তাত। আৰু কিমান যে ভাল লাগিছে মোৰ। আৰু কৈছে কালিলৈ বোলে আহিব, ল'ৰাটো বোলে আহিছে, গাঁওবুঢ়া দেউতাহঁতো আহিব আৰু ল'ৰাটোও আহিব আমাৰ মাজনীক চাবলৈ কাৰণে কালিলৈ। আৰু চহৰত থাকে, চহৰৰ ল'ৰা, ভাল ঘৰৰ ল'ৰা। ভয়ো লাগিছে জানানে, কিবা হয়, পচন্দ কৰে বা নকৰে। আমি ইমান দুখীয়া মানুহ, আমাৰ ছোৱালীজনী ইমান দুখীয়া ঘৰৰ ছোৱালী, ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা, পচন্দ কৰিবনে নাই চিন্তাও লাগি আছে, কিন্তু মনটো আকৌ বহুত ভালো লাগি আছে। আপুনি এইবোৰ কি কৈছে? সঁচাই কৈছেনে? আপুনি মোক কথাবোৰ কিয় কোৱা নাছিলেনো? এদিন সি অকণমান ক'লে, তাৰপিছত আৰু সুধিলোঁ, নক'লে কথাবোৰ। আৰু এতিয়া কালিলৈকে আহিব আৰু মোক এতিয়া খবৰ দিছে। যা যোগাৰ কৰিব নালাগিব জানো? আৰু আপুনি কিয় চিন্তা কৰিছে? আমাৰ মাজনী কি দেখাতে বেয়া নে, কথাই বতৰাই বেয়া নে, পঢ়াই শুনাই বেয়া? চবতে ভাল আমাৰ মাজনী, তাইক পচন্দ কৰিবই। জানমণি বুলি ক'লে গোটেই গাঁৱৰ মানুহে জানে, গাঁৱৰ মানুহে মৰম কৰে, আৰু তাইক পচন্দ নকৰিবনে? আপুনিও যে কি কথাবোৰ ভাবে। ধনী হ'ল কি হ'ল, টকা পইচাই সকলো জানো? আমাৰ ছোৱালীজনী কি বেয়া নেকি? য'ত যাব গোটেই ঘৰখন উজ্বলাই ৰাখিব। তাই কপালখন এনেও ভাল, মই জানোৱেই। আৰু আপুনি এনেই এইবোৰ চিন্তা কৰি নাথাকিব, পচন্দ কৰিবই চাবচোন। কিন্তু কি আকৌ? কিন্তু আমাৰ জানমণি ইমান দূৰত বিয়া দিব জানো? চহৰত বিয়া দিলেচোন আমি তেনেকৈ তাইক দেখাই নাপাম, লগে নাপাম। কিমান দিনৰ মূৰত চাগে লগ পাম। ইমান দূৰলৈনো কিয় পঠাব বিচাৰিছে? গাঁৱতে থাকিব দিয়কচোন। গাঁৱত জানো ভাল ল'ৰা নাই? গাঁৱৰ ল'ৰা থাকি চাওক নহ'লে। মোৰ কিন্তু চহৰত বিয়া দিবলৈ মন নাই। তাই তেনেকৈ দূৰলৈ গুচি গ'লে আমি কেনেকৈ থাকিম বাৰু কওকচোন? সেই এজনী কি কথাবোৰ কৈছা তুমি? আমি যিমান কষ্টত চলিছোঁ, আমাৰ ছোৱালীজনী সুখত থকাটো তুমি নিবিচাৰা জানো? তাইতো সৰুৰ পৰা বহুত কষ্ট পাইছে, বহুত অভাৱ দেখা পাইছে। সেইবাবে মই তাই ভাল এখন ঘৰত পৰাটো বিচাৰোঁ। তাইৰ যাতে আহি থকা ভৱিষ্যতটো যাতে তাই সুখত থাকিব পাৰে, তাই যাতে অভাৱ বস্তু কি সেইটো পাহৰি যায়, তেনেকুৱা এখন ঘৰত মই বিয়া দিব বিচাৰোঁ। বিয়াখন দিবলৈ কাৰণে মই বহুত কষ্ট কৰিম। মই মাটিখিনিও লাগিলে বিক্ৰী কৰি দিম, তথাপিও তাইক মই ভালকৈ বিয়া দিম আৰু তেনেকৈ ভাল এখন ঘৰত বিয়া দিম। আমি দুখীয়া হ'লোঁ বুলি কি তাই এখন ভাল ঘৰত পৰাৰ অধিকাৰ নাই নেকি? তাইক মই ভাল ধনী মানুহৰ ঘৰত বিয়া দিম। সেইবোৰ মোৰ সপোন হয়। চহৰত হ'ল কি হ'ল, আমি যাম আকৌ মাজে মাজে, আৰু তাইও জানো আমাক পাহৰি যাব? তাই আমাক পাহৰি নাযায় দিয়া, আমাক লগ কৰিব আহি থাকিব, মই জানো। এনেই এইবোৰ চিন্তা নকৰিবাচোন। বাৰু হ'ব দিয়ক, সেইবোৰ কথা এতিয়া বাদ দিয়ক। কালিলৈ কিমান সময়ত আহিম বুলি কৈছেনো পিছে?
কালিলে বোলে ভাটিবেলা মানে আহিব চাগে ইমান টাইম টেবুল কোৱা নাই নহয় কালিলে খালি আহিব বুলি খবৰ পঠাইছে আৰু আমাৰ মোবাইল ফোনটো নালাগে ৰিচাৰ্জে নাই সি সেইকাৰণে মোক পথাৰতে গৈ লগ কৰিছেগৈ কালিলে আহিব আৰু কিমান সময়ত আহে আহিব কিবা কিবি কেইটামান আনিব লাগিব হয়নে অঁ তাকেতো কিবা অলপতো আনিব লাগিব খুৱাব কৰিবৰ কাৰণে আপুনি যাওক বজাৰৰ পৰা আজিয়ে কিবা কিবি মিঠাই চিঠাই অলপ লৈ আহকগৈ বাকচতে মই পইচা কেইটামান থৈছিলোঁ সেইকেইটাকে লৈ যাওক কিবা কেইটামান ভালকৈ বজাৰ কৰি আনকগৈ যাওক আৰু মাজনীকো কথাটো ক'ব লাগিব তাই ভাত বনাই আছে মই তাইকো কথাটো কওঁগৈ ৰ'ব তাই বিয়াৰ কথা নামেই নলয় তাই কিবা এটা কৰি আমাক খুৱাব বিচাৰে আমাৰ কাৰণে কিবা কৰিব বিচাৰে কিন্তু তাই বিয়াৰ কথা নাম নলয় কিন্তু তাই জানো তেনেকৈ থাকিলে হ'ব টকা পইচা নহ'লে আজিকালিনো ক'ত চাকৰি এডাল পায় চাকৰি এটাৰ কাৰণেও টকা লাগিব আৰু তাইক আৰু পঢ়াবও নোৱাৰিলোঁ তাইক মই বুজাইছোঁ বিয়াৰ কাৰণে বিয়া বাৰুতো ছোৱালী মানুহৰ জীৱনত হ'বই লাগিব নোহোৱাকৈ থাকিলেও কিমান কথা ক'ব মানুহবোৰে এনেই 10টা কথা উলিয়াব তাইক মই বাৰু বুজাম কথাটো মই তাইক কওঁগৈ আপুনি যাওক বজাৰৰ পৰা কিবা কিবি অলপ লৈ আহকগৈ সোনকালে হ'ব দিয়া তাইক বুজোৱাগৈ আৰু যোৱা পইচাকেইটা উলিয়াই আনা মই সাউতকৈ বজাৰৰ পৰা আহোঁগৈ অঁ হ'ব দিয়ক আৰু তাৰ পাছত এনেকৈ পিছদিনাখন গাঁওবুঢ়াৰ ঘৰৰ পৰিয়াল আৰু নাতিনীয়েক সকলোবোৰ জানমণিক চাবলৈ বুলি আহিল আৰু জানমণিও ইমান ধুনীয়া সঁচাকৈ গাঁওখনৰ ভিতৰত তাই জাকত জিলিকা ছোৱালী সেইবাবে গাঁওবুঢ়াৰ নাতিনীয়েকে দেখিয়েই তাইক পচন্দ কৰিলে আৰু তাৰ পাছত মাকহঁতকো মাতি পঠালে মাকহঁতে তেনেকৈ ল'ৰাটোৱে পচন্দ কৰাৰ পিছত মাকহঁতেও তেনেকৈ পচন্দ কৰিলে আৰু বিয়াৰ বাবে সন্মতি দিলে টাউনৰ মানুহ চহৰীয়া মানুহ লাখবিলাকত বিয়াখন পাতিব বিচাৰিছে আৰু সেইবাবে জানমণিৰ দেউতাকেও হয় ভয় দিলে হ'ব মই যেনেকৈ যি হ'লেও কষ্ট কৰি হ'লেও মই তাইৰ বিয়াখন ভালকৈ পাতিম সেইবুলি কোৱাত সিহঁতৰ মাক দেউতাকতেও মান্তি হ'ল আৰু জানমণিৰ দেউতাকে মাটিখিনি বিক্ৰী কৰি তাইক ধুমধামেৰে ডাঙৰকৈ বিয়াখন দিবলৈ চেষ্টা কৰিলে তাৰ পাছত দেউতা ইমানকৈ মাতি আছোঁ এইফালে আহাচোন ইমান কাম কৰিব নালাগে এইফালে আহাচোন মোৰ ওচৰলৈ আহা কি হ'ল মাজনী কিবা ক'বা নেকি নে কিবা লাগে তোমাক কোৱা সোনকালে আকৌ তোমাৰ কি মোৰ কাৰণে অকণো টাইম নাই নেকি দেউতা মোৰ ওচৰত আহি অলপ বহাচোন মইতো যামগৈ আজি তোমাৰ কি অকণো বেয়া লগা নাই আহাচোন কথা কেইটামান আছিলে মানে হেই আকৰিজনী কি কথা কৈছা তোমাৰ কাৰণে মোৰ কিয় টাইম নহ'ব তোমাৰ কাৰণেতো এই সকলোবোৰ ন আৰু এতিয়া আলহীবোৰ আহি আছে এতিয়া যদি মই নামাতো তোমাৰ ওচৰত বহি থাকোঁ তেওঁলোকে বেয়া বুলি নক'ব জানো তোমাৰ কাৰণে ইমানখিনি কৰিছোঁ আৰু তোমাক আশীৰ্বাদ দি থৈ যাব লাগিব নহ'বা যদি বেয়াকৈ কৈ থৈ যায় তোমাক কি হ'ব তেতিয়া সেইকাৰণেহে মই অহা নাই এনেইতো মই তোমাৰ লগতেই থাকোঁ দেখোন কি যে হ'ব এতিয়া মানে তোমাৰ অকণো দুখ লগা নাই মোৰ কাৰণে হ'ব দিয়া যোৱা তুমি আলহীকে শুশ্ৰূষা কৰি থাকাগৈ মাজনীও কিয় তেনেকৈ কৈছো আই মোৰ কিয় দুখ নালাগিব বাৰু কচোন তোক মই কিবা বেয়া পাওঁ নেকি তই মোৰ সকলো হয় গম পাইছনে তোক বিয়া দি এতিয়া মই কেনেকৈ থাকিম সেইটো ভাবিয়ে মই বুকুখন বিষাই যায় আৰু তই কৈছ মই দুখ পোৱা নাই কিন্তু মই দুখ কৰিলে কি হ'ব আইঅ এইটোতো বিধাতাৰ নিয়ম বিয়াটো এদিন সকলো ছোৱালীবোৰে হৈ যাব লাগে জাননে দুখ কৰি থাকিলেতো নহ'ব তোৰ জীৱনটোৰ কথা আছে তই এনেকৈ নকবি মই আৰু কষ্ট পাওঁ আই নিজকে বুজাবলৈ চেষ্টা কৰি আছোঁ আৰু তই এনেকৈ কৈছ হা তই দুখ কৰি নাথাকিবি তয়ো নিজকে বুজা তইতো আঁতৰলৈ নাযাওঁ নহয় মই গৈ থাকিম দে তয়ো আহি থাকিবি লগ পায়ে থাকিম দে মাজনী দেউতা সময়মতে ঔষধ পাতিবোৰ খাই থাকিবা দেই তুমি কিন্তু বহুত অৱহেলা কৰা এনেকুৱা নকৰিবা কিন্তু মই যোৱাৰ পিছত নিজে নিজে জানি বুজি খাবা কিন্তু এতিয়াতো ময়ো নাথাকিম কৈ থাকিবলৈ তুমি নিজকে অলপ কেয়াৰ ল'বা আৰু মাকো কেয়াৰ ল'বা দেউতা মায়ে চাগে বহুত চিন্তা কৰিব মই জানো কিন্তু মোক নেদেখায় মাজনীও মোৰ আকৰিজনী তই আমাৰ কথা চিন্তা কৰিবলৈ বাদ দে তই নিজৰ কথা চিন্তা কৰ এতিয়া এখন নতুন ঘৰলৈ যাবি নতুন এটা পৰিৱেশ পাবি তাত যাতে তই মিলি চলিব পাৰ সেইটো চিন্তা কৰিবি কোনেও যাতে তোক বেয়া নাপায় চবকে মৰম দিবি আৰু নিজৰো যত্ন ল'বি অলপমান আমাৰ কথা চিন্তা কৰিব নালাগে দে আমি ভালে থাকিম তই ভাল মানে আমি ভাল মাৰক বাৰু মই বুজাম দে তই চিন্তা কৰিব নালাগে তই এতিয়া নিজৰ সংসাৰখনৰ কথা ভাবিবি যাতে আমি দুখ নিদিয়ে আমাৰ সন্মানবোৰ শেষ নকৰিবি যাতে সকলোৱে ভাল পায় সকলোৰ লগতে মিলি চলিবি দেউতা মোৰ অকণো যাবলৈ মন নাই দেউতা তোমালোকক এৰি থৈ
মই জানো মাজনী, মই জানো, কিন্তু তুমি চিন্তা নকৰিবা মাজনী, সেয়াতো বহুত ভাল পাবা, তেওঁলোক বহুত ভাল মানুহ, তুমি চিন্তা নকৰিবা, বহুত ভাল, তুমি ভালকৈ চলিলে তেওঁলোকক মৰম দিবা, তেওঁলোকেও তোমাক মৰম দিব, তুমি চিন্তা নকৰিবা, সকলো ভাল হ'ব। আৰু এতিয়া এইটো মুহূৰ্তত আনন্দ মুহূৰ্ত, তুমি কান্দি কুটি নাথাকিবা আৰু মাক কান্দি নেদেখাবা, একদম দুখ নকৰিবা দেই মাজনী, আমি সদায় লগত আছো তোমাৰ, কিবা অসুবিধা হ'লে আমাক জনাবা। কিন্তু দেউতা, তুমি যে এতিয়া সিহঁতৰ কাৰণে সিমানবোৰ টকা ধাৰলৈ আনি এনেকৈ ইমান ডাঙৰকৈ বিয়া পাতিছা, ইমান বস্তুবোৰ দিছা, এইবোৰ ধাৰ তুমি কেনেকৈ মাৰিবা দেউতা? মই গুচি যাম, পিছত ধাৰবোৰ কেনেকৈ মাৰিবা, মোৰ সেইটোৱে চিন্তা লাগি আছে দেউতা। ইমান খৰচ কৰিছা তুমি, টকাবোৰ ক'ৰ পৰা আহিব দেউতা, তুমি কেনেকৈ দিবা পিছত? হেই আকৰিজনী, তই এইবোৰ চিন্তা কৰিব নালাগে দে, মই মাৰিম দে কিবা কৰি। ইছৰাম, তই সেইটোকে চিন্তা কৰি আছ, হ'ব দে, মই মাৰিম নহয়, তই টকা চিন্তা কৰিব নালাগে। মোৰ ছোৱালীকাকো মই একো নিদিয়াকৈ পঠাব নোৱাৰোঁ নহয়, সিহঁতে কৈছে বুলিয়ে নহয়, মই এনেও দিলোঁ হয় মাজনী, মই ধাৰবোৰ কেনেকৈ মাৰোঁ সেইটো তই চিন্তা কৰি নাথাকিবি তুমি এক্টিং কৰিছা মোৰ আগত, মই জানিছোঁ নহয়, তুমি কিমান চিন্তা কৰি আছা মই জানো নহয়। ইমান টকা ধাৰ মাৰাটো ধেমালি কথা নেকি? আৰু সিহঁতে বিচাৰিলে বুলিয়ে তুমি চব দি দিলা, ইমান বস্তু বিচাৰে নেকি? মাজনী হ'ব দে, তই ইমানকৈ চিন্তা কৰিব নালাগে সিহঁতে বিচাৰিছে বিচাৰক আৰু, কিন্তু সেইখিনিতো তোৰ আৰামৰ কাৰণেই বিচাৰিছে ন, তই যাতে আৰামত থাকিব পাৰ, হ'ব দে, তই চিন্তা নকৰিবি, মই ধাৰ মাৰিম দে যেন তেনে, তই আৰামত থাক, সেইটোৱে বিচাৰোঁ ময়ো মাজনী। কিন্তু দেউতা, তুমি এতিয়া ক'ৰ পৰা ধাৰ মাৰিবা, ক'ৰ পৰা দিবা? তেওঁলোকতো ডাঙৰ মানুহ, চাকৰিও আছে, তেওঁলোকে নিজেই বিচাৰিলে আনিব পাৰিলে হয়, কিন্তু তোমাৰ পৰাহে বিচাৰিলে, তুমি এতিয়া ক'ৰ পৰা ধাৰ মাৰিবা? হ'ব দে মাজনী, মই মাৰিম দে কিবা কৰি, তই এতিয়া এইবোৰ কথা বাদ দে, এইবোৰ চিন্তা বাদ দে, আৰু মই আলহীৰ ওচৰত যাওঁ দে, তই বহি থাক। মই জানো দেউতা, তোমালোকে যে মোক খুলি নোকোৱা, মোৰ বিয়াখনক লৈ তোমালোকৰ কিমান কষ্ট হৈছে মই বুজি পাইছোঁ। মা দেউতাই মোক কেতিয়াও খুলি কথা নকয়, কিমান যে কষ্ট হৈছে, কিমান টকা ধাৰলৈ আনিছা, চব জানো মই, চব বুজি পাওঁ মই। মোৰ বিয়াখনক লৈ তোমালোকে কিমান কষ্ট কৰিছা দেখিছোঁ মই, কিন্তু তোমালোকে যে মোক নোকোৱা মই জানো। মই একো কৰিব নোৱাৰিলোঁ দেউতা, মই একো কৰিব নোৱাৰিলোঁ। এতিয়া মই যোৱাগৈ পিছত তোমালোকে ক'ৰ পৰা মাৰিবা, মই এইবোৰ ভাবি শেষ হৈ গৈছোঁ। মইতো আৰামত থাকিমগৈ, কিন্তু তোমালোকে কি কৰিবা? তোমালোকে মোক একো নোকোৱা, মই কৈছিলোঁৱেই তেওঁলোকে যি বিচাৰিছে সেইবোৰ দিব নালাগে, মই আৰামত নাথাকিলেও হ'ব, কিন্তু তোমালোকে নামানিলা, মোৰ আৰামৰ কাৰণে চব দিলা, ইমান বস্তু ক'ৰ পৰা দিলা দেউতা? তুমি একো নোকোৱা মোক, ইমান ধাৰলৈ আনি তুমি এতিয়া কেনেকৈ ধাৰ মাৰিবা? ভগৱান, মা দেউতাক শক্তি দিবা, সুস্থ কৰিবা। মই যোৱাৰ আগৰ পিছত তুমি চাবা প্ৰভু, তুমি চাবা। ইমান ডাঙৰকৈ কিয় বিয়া পাতিব লাগিছিলে? ইমান ডাঙৰকৈ বিয়াখন পাতি ইমান টকা খৰচ কৰি পিছত ধাৰ কেনেকৈ মাৰিব? হাজিৰা কৰি ইমান টকা ধাৰ মাৰিব পাৰিব জানো? দেউতা, তুমি কিয় এনেকুৱা কৰিলা? ইমান টকা তুমি ক'ৰ পৰা মাৰিবা? মই যোৱাৰ পিছত তোমালোক ইমান অকলশৰীয়া হৈ পৰিবা, আৰু তোমাৰ দেহাটো সুস্থ নহয়, ইমান বেমাৰে লগ খাইছে, তুমি কেনেকৈ ধাৰ মাৰিবা দেউতা? ইমান ডাঙৰকৈ কিয় বিয়া পাতিব লাগিছিলে? বোৱাৰী, এইখন ঘৰত তোমাক আদৰিবলৈ কিন্তু কোনো নাই, মনত ৰাখিবা। মই এইবোৰ আদৰা চাদৰা নিয়ম কৰি থাকিব নোৱাৰোঁ, কিন্তু মই এইবোৰ নিয়ম কৰি ভালেই নাপাওঁ। এতিয়া ডাইৰেক্ট সোমাই আহিলা, যোৱা তোমাৰ ৰুমত যোৱা, সি দেখাই দিব, ৰুমত গৈ ফ্ৰেছ হৈ লৈ মোলৈ চাহ একাপ বনাই আনিবা, বুজিছাতো? নতুন কইনা বুলি বহি থাকিলে নহ'ব, কিন্তু এখন ঘৰত কাম কৰিব লাগিব, এনেই তোমাক লৈ অহা নাই, কাম কৰিব লাগিব, কিন্তু ৰুমত সোমাই থাকিলে নহ'ব। আৰু বাপেৰেহে যি ঠগিলে আমাক, তোমাক আৰু বিয়া পাতি ভুলে কৰিলোঁ যেন লাগিছে, বুজিছা? কিয় তেনেকৈ কৈছে মা?
মোৰ দেউতাক কিয় তেনেকে কৈছে? কি কৰিলেনো মোৰ দেউতাই? আৰু আজি আহিছোহে আপুনি এনেকে কথা কৈছে যে মই আপোনাক চাহ বনাই দিম নহয়, কিন্তু মোৰ দেউতাক কিয় ধৰিছে এনেকৈ? কিয় নধৰিম? তোৰ বাপেৰে সব কম দামী বস্তু দি পঠাইছে। আমি যি বিচাৰিছিলো সেই তেনেকে নিদিলে। কিমান কম দামী দিছে জানো? আমাক ঠগি থৈ গৈছে তোৰ বাপেৰে। মা আপুনি কিয় তেনেকে কৈছে? মা মোৰ দেউতাই যি পাৰিছে তেনেকৈ দিছে। তাতকে ক'ৰ পৰা বেছি কৈ দিব কওকচোন? আমাৰতো তেনেকে চাকৰিও নাই। আপুনিতো মই দুখীয়া ঘৰৰ ছোৱালী বুলি জানি শুনিয়ে বিয়া পাতিছে। ইমানবোৰ বস্তু কেনেকে দিব? যিখিনি পাৰিছে তাতে সন্তুষ্ট হওক মা। আপুনি দেউতাক কেনেকে নকব? হ'ব তুমি মোৰ মুখে মুখে প্ৰশ্ন উত্তৰ দিব নালাগে। বাপেৰে সব দিম বুলি কোৱাৰ কাৰণেহে বিয়া পাতিছিলো। এনেকে যে ঠগিব বুলি ভাবা নাছিলো নহয়। আৰু এনেকে মোৰ মুখে মুখে উত্তৰ নিদিবা, কৈ দিছো। হ'ব এতিয়া যোৱা, গৈ মোৰ কাৰণে চাহ বনাই আনা। যোৱাৰ পৰা। আৰু তই যে ঘনীয়াৰৰ পিছতে লাগি ধৰিলি, হা? ঘনীয়াৰৰ তলতীয়া হলিয়ে মানে। তই যে এনেকে ৰৈ গলি ঘনীয়াৰৰ পিছতে কিহৰ কাৰণে? যা আঁতৰত যা গৈ। নহয় মানে মা, তাই নতুনকে আহিছে কাৰণেহে আৰু কান্দি আছিলে যে সেইকাৰণেহে মই ৰৈ আছো আৰু তুমিও কথা কৈ আছা। হ'ব দিয়া, মই যাওঁ দিয়া। হ'ব দে তাইকো লৈ যা একেবাৰে ৰুমলে। গৈ তাইক চব দেখাই দে, পাকঘৰত ক'ত আছে দেখাই দে। মোলে চাহ একাপ বনাই আনিব দে। যা দুইটা যা। আৰু ভাতিবেলালৈ মানে সন্ধিয়া সময়ত তোমাক চাবলৈ মানুহ আহিব। মোৰ লগৰ ফ্ৰেণ্ড অলপো আহিব আৰু ওচৰ পাজৰ মানুহ আহিব। অলপ ভালকে কিবা কিবি খোৱাৰ ব্যৱস্থা কৰিবা, বনাবা নিজে। গম পাইছানে? হ'ব এতিয়া যোৱা। হ'ব মা। বোৱাৰী তোমাৰ ইমান সময় লাগিছেনে চাহখিনি বনাওঁতে? মোৰ লগৰ কেইজনী কিমান সময়ৰ পৰা বহি আছে। কি কৰি আছানো তুমি এনেকে ৰৈ পাকঘৰত? চাহ হোৱাই নাই নেকি? নহয় মা, মোৰ চব বনাই হ'ল। মই নিবলৈ লৈছিলোৱে, কিন্তু মাৰ পৰা এটা ফোন আহিলে। কৈছে দেউতাৰ বোলে বহুত অসুখ। মই দেউতাৰ ওচৰৰ পৰা আহোঁগৈ মা। মই এবাৰ ঘৰৰ পৰা আহোঁগৈ মা। মোক ঘৰলৈ এবাৰ যাবলৈ দিয়ক মা। মই চাহখিনি দি থৈ যাম। মই ঘৰৰ পৰা আহোঁগৈ মা। বহুত অসুখ বোলে দেউতাৰ। মায়ে বহুত কান্দিছে। মই কি কৰিম এতিয়া মা? মই ঘৰৰ পৰা আহোঁগৈ মা। কি কৈছা তুমি এইবোৰ? তুমি এতিয়া ঘৰত যোৱা। কি কথা কৈছা? তোমাৰ দেউতাৰ অসুখ হ'ল, কি হ'ল এতিয়া? তুমি এতিয়া এখন ঘৰৰ কথা চিন্তা কৰিব লাগে। মোৰ আলহী আহি আছে আৰু তুমি এতিয়া ঘৰত যোৱা নোৱাৰা যাবলৈ। যোৱা চাহ লৈ যোৱা। আলহী বহি আছে তেতিয়াৰ পৰা। চাহ দিয়া গৈ যোৱা। কিন্তু মা, মই চাহ দি কৈ থৈ যাম। দেউতা বোলে বহুত অসুখ মা। মোক চাবলৈ দিয়ক এবাৰ। মোক এবাৰ চাবলৈ দিয়ক দেউতাক। মা নোৱাৰা বুলি কৈছো, নোৱাৰা। আৰু তোমাক সেইদিনাখনে কৈছো নে নাই মই? মোৰ মুখে মুখে উত্তৰ নিদিবা। যোৱা চাহ লৈ যোৱা। মোৰ মুখে মুখে আৰু উত্তৰ নিদিবা। মই নোৱাৰা বুলি কৈছো আৰু যাব নোৱাৰা। যোৱা চাহ দিয়া গৈ। দেউতা ক্ষমা কৰি দিবা দেউতা। মই যাব নোৱাৰিম। শুনকচোন কথা এটা কওঁ। আপুনি আজি অফিচৰ পৰা অকণ সোনকালে আহিব পাৰিব নেকি? মানে বহুত দিন হ'ল মা দেউতাৰ ঘৰত যোৱা নাই। আজি এবাৰ মোক লৈ যাওকচোন তালৈ। কি মোৰ আৰু কাম নাই আৰু? হা, তোমাক মই মাৰা ঘৰলৈ নিবলৈ কাৰণে মই কি সোনকালে আহিব লাগে? হৈছে মোৰ টাইম নাই দেই, মই সোনকালে আহিব নোৱাৰো। আপোনালোকে কোনেও কিয় নুবুজে? মই ইমান দিনৰ পৰা কৈ আছো। আজি 6 মাহ হ'লহি বিয়া হোৱা। আজিলৈকে মই দেউতা মা ঘৰ দেখা নেপালো। দেউতাৰ ইমান অসুখ বুলি শুনিছো, কিন্তু মই যাব নেপালো। মাক ক'লেও গালি দিয়ে আৰু আপোনাক ক'লেও নুবুজে। আপুনি এদিন মোক লৈ গ'লে কি হয়নো? অকমান সোনকালে আহিবচোন। আৰুতো বেলেগ কোৱা নাই, অকণ সোনকালেহে আহিব দিছো। আপোনালোকে যি কয় মই তাকে শুনো, কিন্তু মোক কিয় এনেকুৱা কৰে? মোক এবাৰ লৈ যাওক। এবাৰহে যাব বিচাৰিছো। দেউতা আহিব পৰা নাই, অসুখ বোলে। মোক এবাৰ লৈ যাওক প্লিজ। কিনো একেটা কথা কৈছে কৰি থাকাহে? হ'ল মই চাহ খাওঁ, মই যাওঁ। মোক ডিষ্টাৰ্ব দি নাথাকিবাচোন। মই নোৱাৰো বুলি কৈছো, নোৱাৰো। তোমাৰ দেউতাৰ অসুখ, মই কি কৰিব লাগে? তুমি ছোৱালী মানুহ, তোমাক ডাঙৰ দীঘল কৰিছে মানিছো, কিন্তু তুমি এতিয়া বিয়া হ'লা। তুমি এতিয়া সেইখন ঘৰৰ কথা কিয় চিন্তা কৰি থাকিব লাগে? হৈছে আৰু যি কৰে কৰি থাকক। তুমি ইয়াত থাকা বিন্দাছ। তুমি ইমান টেনশ্যন লৈ থাকিব নালাগে নহয়। আৰু মোৰ টাইম নাই তাত যাবলৈ, বুজিছেনে? হ'ব দিয়া, মই যাওঁ অফিচলৈ। আপুনি এনেকে ক'ব পাৰিছে? ছোৱালী হ'লো বুলি কি মোৰ অকণো দায়িত্ব নাই নেকি? আপোনাক যেনেকে মা দেউতাই কষ্ট কৰি ডাঙৰ কৰিছে, মোকো তেনেকেই কষ্ট কৰি ডাঙৰ কৰিছে। মোৰতো আৰু কোনো ভাই ভনী ককাই ভাইও নাই। মা দেউতা অকলে থাকে। কোনে চাব তেওঁলোকক? মইতো আপোনাক একো কৰিব কৈ কোৱা নাই নহয়। এবাৰ মোক লৈ যাবলৈহে কৈছো। আপুনি দেউতা মাক শুশ্ৰূষা কৰিব নালাগে। মোক এবাৰ লৈ যাওক। দেউতা মায়ে সৰুৰ পৰা আপোনালোকৰ নিচিনা চাকৰি থকাও নহয়। বহুত কষ্ট কৰি ডাঙৰ কৰিছে। বহুত কষ্ট কৰি
কান্দি কুটি নাথাকিবা মোৰ ওচৰত আৰু মাক খুদা মাই যদি যাব দিয়ে যাম মাৰ লগতে কথা বুজিছা মই এতিয়া অফিচত যাওঁ মাইনো ক'ত যাব দিব চাগে খুদিটো লাভে নাই হ'ব দিয়ক আৰু মই নাযাওঁৱে ইছ ৰাম মানুহজনীৰ কাৰণে বেয়াই লাগিছে অ' মানুহজনো এনেকৈ ঢুকাব বুলি ভবাই নাছিলোঁ কি হ'ব ছোৱালীজনীও বিয়া দিয়াৰ পিছত নাহাই হ'ল ইছ ৰাম অ' তুমি কাম এটা কৰাচোন ছোৱালীজনীৰ নাম্বাৰটো আছে নহয় তোমাৰ তাত এটা ফোন কৰি দিয়াচোন কথাটো জনাই দিয়া তাই আহেই কিজানি দেউতাকৰ এনেকুৱা হ'ল গমেই পোৱা নাই চাগে তাই হয় দিয়ক ৰাম বেয়াই লাগিছে ইমান কষ্ট কৰি খাই আছিলে দুয়োটাই ছোৱালীজনীও নাহাই হ'ল কিয় বা নহা হ'ল ইমান ধনী মানুহৰ ঘৰত পৰিছে তথাপিও আহিব নোৱাৰে মাক দেউতাকক এবাৰ চাবলৈ কাৰণে মাক দেউতাকে কেনেকৈ জীয়াই আছে এবাৰো নাচালেহি দেউতাকজনে তাইৰ বিয়াৰ কাৰণে কিমান কষ্ট কৰিলে কিমান ধাৰত আনি পইচা খৰচ কৰি আকৌ হাজিৰা কৰি কৰি সেই ধাৰ মাৰিছে এতিয়া ছোৱালীজনী এবাৰ নাহিলে চাবলৈ মই ফোন এটাকে কৰোঁ ৰ'বা উঠক কি হ'ল উঠক মই এতিয়া কাৰ লগত থাকিম আপোনাৰ কি হ'ল উঠক বাইদেউ দুখ নকৰিব বাইদেউ কপালত যি আছিলে সেয়াটো হ'বই মই আপোনাৰ ছোৱালীলৈ ফোন এটা কৰোঁ ৰ'ব আপুনি নাকান্দিব হেল্ল' মাজনী মই খুৰীয়ে কৈছোঁ চিনি পাইছেনে অঁ খুৰী চিনি পাইছোঁ কওকচোন মাহঁতৰ ভালনে আপোনালোকৰ ভালনে খুৰী নহয় মাজনী ভাল নহয় ইয়াত তোমাৰ দেউতাৰ আৰু নাই তুমি কিয় নাহা হ'লা মা দেউতা কেনেকৈ আছে তুমি এবাৰো চাব নাহা হ'লা দেউতা আৰু নাই তুমি আহা সোনকালে মাজনী তোমাৰ কাৰণে চব ৰৈ আছে আহা সোনকালে কি কৈছা খুৰী দেউতা নাই মানে কি কথা কৈছা নাকান্দিবা মাজনী নাকান্দিবা তুমি পাৰিলে সোনকালে আহা খুৰী মই গৈ আছো খুৰী মনে ৰ'ব দিব মই গৈ আছো মা কেনে আছে খুৰী মাক চাব মই গৈ আছো হ'ব দিয়া মাক আমি চাম তুমি সোনকালে আহা মা আজি অফিচত এনেকুৱাই হ'ল তুমি জানানে মা কি হ'ল তই এনেকৈ চিঞৰিছ যে কি হ'ল মা মোৰ দেউতা আৰু নাই ইমান দিন মোক যাবলৈ নিদিলে আজি মোক যাবলৈ দিয়ক মোৰ দেউতাৰ ওচৰত মোক লৈ যাওক কি মৰিলে যদি এতিয়া গৈ তই কি কৰিবি হ'ব দে নালাগে যাবলৈ এতিয়া তোৰ গৈ নাপাওঁগৈ মৰিলেই হ'ব দে নালাগে যাবলৈ যা কামত লাগগৈ যা আমি দুটাই অলপ আলোচনা কৰি আছিলোঁ কথা যা নালাগে যাবলৈ যা মা মোৰ দেউতা ঢুকাইছে আপুনি এনেকৈ কৈছে মোৰ দেউতাক আৰু মই নেদেখো কেতিয়াও মোক আজি যাবলৈ দিয়ক মা হেৰি শুনকচোন মোক আপুনি লৈ যাওক মোক থৈ আহক প্লিজ দেউতাৰ ওচৰত মই দেউতাক এবাৰ চাবলৈ নাপালোঁ মোকো কৈ থাকোঁতে ইমান মাতিলে আপোনালোকে মোক যাব নিদিলে আজি 2 বছৰ ধৰি মই ঘৰত যাব নাপালোঁ মোক আজি যাবলৈ দিয়ক মা প্লিজ হেই তোমাক মায়ে কৈ থকা নাই জানো নালাগে যাব বুলি যোৱা ভিতৰলৈ যোৱা আমি অলপ কথা আলোচনা কৰি আছোঁ নালাগে যাব যোৱা মায়ে যাব নালাগে বুলি ক'লে আৰু মই তোমাক লৈ যাব পাৰোঁ নেকি নালাগে যোৱা যাবলৈ দেউতা আৰু ঢুকালেই আৰু এতিয়া গৈনো কি কৰিবা যোৱা ভিতৰলৈ যোৱা আপুনি ধৈৰ্য ধৰক বাইদেউ আমি ককাইদেউৰ সৎকাৰৰ ব্যৱস্থা কৰোঁ আপুনি কান্দি নাথাকিব আৰু তাইলৈ ৰৈ থাকিলে দেৰি হৈ যাব মাজনী চাগে আহি নাপাব মালতী মই কি দিন দেখিছোঁ মালতী মোৰ একমাত্ৰ ছোৱালীজনী আহি নাপালে দেউতা
আছিলে দেউতাক আৰু তাইৰ মাজত বন্ধুৰ নিচিনা সম্বন্ধ আছিলে এটাইও এটাক এৰি থাকিব নোৱাৰে কিন্তু তাই বিয়া দিয়াৰ পিছৰ পৰা এদিনো নাহিলে দেউতাকো অসুখত পৰিলে যাব নোৱাৰা হ'ল দেউতাকে তাইৰ নাম লৈ লৈ গুচি গ'ল মই এতিয়া কি কৰিম মালতী মোৰ কি হ'ব ছোৱালীজনী কিয় নহ'ল